সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ নহৰু আৰু ভোট জলকীয়াৰ আচাৰ। ইয়াৰ বাবে মই লোকেল নহৰু লৈছোঁ 250 গ্ৰাম, হালধি গুড়ি এচামুচ, জলকীয়া গুড়ি, চেনি, কালজিৰা আৰু ক'লা নিমখ আটাইখিনি মই এচামুচকৈ লৈছোঁ। গোটা জিৰা মোৰ ওচৰত নাছিলে, সেয়েহে মই জিৰা গুড়ি লৈছোঁ আৰু জিৰা গুড়ি, চব গুটি, ধনিয়া গুটি আৰু বগা সৰিয়হ আটাইখিনি মই 2 চামুচকৈ লৈছোঁ ডাঙৰ টেবুল চামুচেৰে। ভোট জলকীয়া লৈছোঁ 5টা, সৰিয়হৰ তেল লৈছোঁ 1 কাপ কফি খোৱা কাপেৰে আৰু ভিনেগাৰ লৈছোঁ প্ৰায় ডাঙৰ চামুচেৰে 3 চামুচ। আৰু প্ৰথমেই পেন এখনত সৰিয়হৰ তেলখিনি ধোঁৱা ওলোৱালৈকে গৰম কৰি ল'ম। এইখিনিতে কথা এটি জনাই থওঁ, মই নহৰুটো লোকেল নহৰু লৈছিলোঁ আৰু লোকেল নহৰুৰ বাকলি এৰাবলৈ কিছু অসুবিধা হয়। যদিহে আচাৰটিত চালানী নহৰু যিটো ডাঙৰ ডাঙৰ কোহৰ যিটো নহৰু লোৱা হয়, তেতিয়াহ'লে কৰিবলৈ সুবিধা হয়, বাকলিটো এৰাবলৈ সুবিধা হয়। তেলখিনি গৰম কৰি লৈ তাত মই তেজপাত পেলাই চাইছোঁ। যদিহে তেজপাতটো আগত দেখাৰ দৰে ভাজ খাই যায়, তেতিয়াহ'লে তেলখিনি ঠাণ্ডা নহয় আৰু এইটো দেখিছেনে তেজপাতটো সজীৱ হৈ আছে। আৰু ইমানখিনি ঠাণ্ডা হোৱালৈ তেলখিনি ৰাখি পিছত নহৰু আৰু ভোট জলকীয়াৰ ওপৰত দি দিম। আৰু মই এই আটাইখিনি মছলা বজাৰৰ পৰা আনি ভালদৰে ধুই ৰ'দাই ভাজি লৈ মিক্সিত গুড়ি কৰি ল'ম। তেলখিনি নহৰু আৰু ভোট জলকীয়াত দি উঠি চামুচ এখনেৰে ভালদৰে মিহলি কৰি ল'ম। আৰু মই যিখিনি আপোনালোকক গোটা মছলা দেখাইছিলোঁ, সেই আটাইখিনি এনেদৰে মিক্সিত মই পিচি লৈছোঁ। আৰু গোটেইখিনি তেলখিনি দি উঠাৰ পাছত সেই মছলাখিনি মই ভালদৰে অলপ অলপকৈ দি চামুচেৰে লৰাই আচাৰত মিহলি কৰি দিম। আচাৰখিনি বনাই হৈ উঠাৰ পাছত কাঁচৰ বটল এটা লৈছোঁ আৰু তাত আচাৰখিনি পিছৰ বাবে সংৰক্ষণ কৰি ৰাখিম। আচাৰখিনি বনাই খোৱাৰ সলনি প্ৰায় 2 মাহমানৰ পিছত যদি খোৱা হয়, তেন্তে তাৰ সোৱাদটো অধিক হয়। নহৰুৰ আচাৰ খাবলৈ সোৱাদ হোৱাৰ উপৰিও ই স্বাস্থ্যৰ বাবেও উপকাৰী। নহৰুৰ আচাৰ আপোনালোকেও এনেদৰে বনাই খাবচোন আৰু খাই কেনে পায় মোক জনাবলৈ নাপাহৰিব, মানে কমেণ্ট কৰি জনাব। আৰু লগতে আপোনালোক যদি মোৰ চেনেলটোত নতুন, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল বটনটো টিপি দিব। আটাইখিনি সামগ্ৰী কাঁচৰ বটলটোত ভৰাই মই ভিনেগাৰখিনিও শেষত দি দিম আৰু সপ্তাহত নাইবা বছৰেকত এবাৰকৈ ৰ'দাই থাকিম, যাতে ভেঁকুৰ নালাগে। আপোনালোকে যদি অধিক জ্বলা নাখায়, তেনেহ'লে ভোট জলকীয়াকেইটা নিদিলেও হ'ব, নাইবা নহৰু নিদিয়াকৈ অকল ভোট জলকীয়াৰ আচাৰো এনেদৰে বনাই চাব পাৰি।